গুড মৰ্ণিং। এয়া ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টি। এয়া আমাৰ এইফালে বৰষুণ দিলে ৰাতিপুৱাই এইয়া ৰাস্তা। এয়া দেউতাক গ'ল আৰু মই ভাত পানী বনাই খুৱাই পঠিয়ালোঁ। তাইক আজি স্কুল নিম বুলি ভাবিছিলোঁ, কিন্তু এই বতৰত কেনেকৈ সম্ভৱেই নহয়, নাযাওঁ। এইয়া আমাৰ বৰষুণ দিলে এয়া ৰেডি দেউতাকক পঠাই মেলি এয়া অলপ বাহিৰৰ পৰিৱেশ দেখাই দিলোঁ। এইকেইদিন মানে বৰষুণ আৰু এই বস্তু খাই পাইছেনে আপোনালোকে, চিনি পাইছেনে? এয়া বেতগুটি খাই বৰ ভাল লাগে। সেয়াই মই আমাৰ ঘৰতে আছে আনিলোঁ। এয়া ৰিডিৰ ফ্ৰেণ্ডৰ ঘৰত গৈছিলোঁ, ইমান ধুনীয়াকৈ ফুল ৰুইছে, বৰ ভাল লাগিছে সেয়া। আৰু ৰাতিপুৱাৰ কামখিনি কৰি মেলি মানে দিনটো ছোৱালীৰ লগতে এনেকৈ যায় আৰু ব্যস্ততাৰে। দেউতাকক পঠাই তাই মানে ৰিধিয়ে শুই আছিলে, তাইক এইকেইদিন বতৰ বেয়া কাৰণে স্কুল নিয়া হোৱা নাছিলে। সেয়াই তাইক উঠাই দাঁত ব্ৰাছ কৰাই ভাবিলোঁ বিচনাখন পাৰি লওঁ, তাৰপিছত বাকী কামখিনি কৰিব পাৰিম। কাৰণ যিহেতু ৰাতিপুৱাই দেউতাক যায়, তৰিকৈ ইমান গোটেইখিনি কাম কৰা নহয়। আৰু এনেকৈ ৰাতিপুৱাই মানে তাইক খুৱাই লোৱাই তাইক গা ধুৱাই ভাত পানী খাই এইফালে আকৌ দুপৰীয়াৰ ভাত বনাব হয়, এইফালে তাইক কিবা দিব লাগে। আৰু মানে কি হয়, তাইক এতিয়া চাই থাকিব লগা হৈছে, ক'ত দৌৰে ক'ত কি কৰে একো মানে ধৰিব নোৱাৰি। আৰু এনেকৈ আমাৰ সময়খিনি পাৰ হৈ যায়। আৰু ইফালে ৰ'দ দিলে কাপোৰ আছে, মানে কি বৰষুণ দি আছে যিহেতু কাপোৰবোৰ ৰ'দাব পৰা নাছিলোঁ। এতিয়া অলপ বতৰটো পোহৰ কৰিছে, সেয়াই মই কাপোৰখিনি বাহিৰত মেলি দিলোঁ। বিচনা ঠিক কৰি মেলি ঘৰ সাৰি মুচি মই গোটেইখিনি কৰি ল'লোঁ। আৰু কৰি লৈ তাইৰ লগত মই কেক বনাম। আৰু দেউতাকৰ ফ্ৰেণ্ডক মানে তেওঁক মই কেক এটা বনাই তেওঁক দিম, সেয়েহে মই ভাবিলোঁ তাইৰ লগত মই কেক বনাওঁ। এয়া কণী 4টাই লৈ লৈছোঁ এনেকৈ। এয়া চাওকচোন, তাইকো কৰিব দিছোঁ, মানে কি হয় নহ'লে কাম কৰিব নোৱাৰি। আৰু এই কাপটো যে লৈছোঁ, ইয়াতে মই ৰিফাইন 1 কাপ লৈছোঁ। 4টা কণী ৰিফাইন 1 কাপ ধুনীয়াকৈ ব্লেণ্ডাৰেৰে মই ধুনীয়াকৈ এনেকৈ ভালদৰে লাৰিব লাগিব। পূৰা তেল আৰু কণী যাতে মিক্স হৈ যায়, এয়া মই ফেটি ল'লোঁ। পূৰা ফেটিব লাগিব, অলপ তাইক লাৰিব দিছোঁ। আৰু নহ'লে তাই মানে কি দিগদাৰো দিয়ে, আৰু কৰিব দিলে ভালো পায়, সিহঁতক গুৰুত্ব দিব লাগে। আৰু এয়া কণী 4টা ল'লোঁ, এইখিনি ধুনীয়াকৈ ফেটি তাৰপিছত মই এই কাপটোৰে মই চেনি লৈছোঁ। আৰু এতিয়া চেনিখিনি লৈ এইবাৰ চেনিখিনি ধুনীয়াকৈ লাৰিব লাগিব, মানে মিক্সিত মাৰি ল'লে বেছি ভাল। মই মাৰি লোৱা নাই, মাৰি ল'লে বেছি ফেটিব নালাগে। তাৰপিছত মই দিম আটা। এয়া আটাখিনি মই দি দিলোঁ। তাই মানে লাৰি আছিলে, সেইকাৰণে মোৰ দিগদাৰ হয়। সেয়াই মোবাইলটো আগত থৈ লৈছোঁ, নহ'লে ভিডিঅ' কৰাও নহয়, এইফালে তাইকো চাব লাগে। তাৰপিছত মই আটাখিনি দি ল'লোঁ, ড্ৰাই ফ্ৰুইটছ দিছোঁ। আৰু এনেকৈ মোৰ ভালদৰে ফেটা হৈ গ'ল। ভালদৰে ফেটি ল'লে কি হয়, কেকটো ধুনীয়াকৈ ফুলে। ইয়াতে মই আলমণ্ড, কাজু, কিচমিচ, খেজুৰ গোটেইখিনি দি লৈছোঁ। আৰু এইফালে কফি মই সেই পেকেট কফি লৈছোঁ, 3 চামুচ লৈছোঁ। আৰু মই 4টা কণী দিছোঁ, সেইকাৰণে বেকিং পাউডাৰ 3 চামুচ দিছোঁ। আৰু এনেকৈ মই কেক বনালোঁ। আৰু এইফালে আহিলোঁ দুপৰীয়া ভাত বনাব। খৰিত বনাইছোঁ যিহেতু চিলিণ্ডাৰৰ কেনেকুৱা নাটনি চলিছে, মানে আছে, তথাপিও মই ভাবিলোঁ নাই, খৰিতে বনোৱা ভাল। আৰু এনেকৈ গোটেইখিনি আনি লৈছোঁ ৰেডি কৰি। আৰু এনেকৈ খৰিত ভাত বনালোঁ, ভাল লাগে খৰিত ভাত বনাই খাই, যিমানে যি নহওক। আৰু তাৰ মাজত চাহকাপ আছে, চাহকাপটো লাগিবই, মাছ বনাম। আৰু এনেকৈ দিনটো পাৰ হ'ল। আৰু এয়া মোৰ কেক ৰেডি। মই 2টা কেক বনাইছোঁ, এটা হাজবেণ্ডৰ ফ্ৰেণ্ডৰ কাৰণে, আৰু মই ঘৰত খাম। আৰু ভিডিঅ'টি কেনেকুৱা পালে জনাব।